হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ নাজিৰাত অৱস্থিত অগ্নিনাভ বাবাৰ মন্দিৰ। আপোনালোকে যি মনৰ ইচ্ছা কৰে শুদ্ধ মনে বিচাৰিলে সকলো আশা পূৰ্ণ হয়। আপোনালোকে এবাৰ গৈ চাব। এই মন্দিৰভাগ হৈছে শিখা মজিন্দৰ বেজবৰুৱা বাইদেউ। এয়া দেখিছে মূৰ্তিটোত এডাল ত্ৰিশূল লৈ স্পৰ্শ কৰাই সেৱা ল'ব বাইদেৱে। ইয়াত আপোনালোকে অনলাইন শৰাই দিওঁ বুলিও পাৰিব। সেৱা কৰাৰ পিছত এপাহ ফুল সেয়া নিৰ্মালি হিচাপে তেওঁক দিছে বাবাই, আৰু তেওঁ নিৰ্মালি লগাই ল'ব। এতিয়া সকলো আশাই পূৰ্ণ হয়। শুদ্ধ মনে তেওঁক ধ্যান কৰিব লাগিব আৰু বিচাৰিব লাগিব। ইয়াত মানুহৰ ভিৰ, হাজাৰ হাজাৰ মানুহ আহিছে ইয়ালৈ। আৰু এয়া হৈছে এইফালে ৰান্ধনীশাললৈ, আৰু এইফালে দেখিছে কিমান মানুহ। এইফালে আকৌ প্ৰসাদ ভৰাই আছে। ভক্তসকলক খাবলৈ দিবৰ বাবে এইফালে বনাই আছে পায়স। এইফালে তিয়ঁহ কাটি আছে, আৰু এইফালে নাৰিকল। এইফালে বনাই আছে ৰান্ধনীশালত, পায়স বনাই আছে। আপোনালোকৰ যদি কিবা সমস্যা আছে এবাৰ গৈ চাব খাবা ওচৰলৈ। আৰু এইফালে বাহিৰত আশীষ ল'বলৈ ৰৈ আছে। আজিলৈ ইমানেই, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।